কালি ব্লগটো যিহেতু শেষ কৰা নহ'ল, কণ্টিনিউ কৰি থৈ দিয়া হ'ল, কাৰণ কালি ডক্টৰক দেখাই কমপ্লিট নহ'ল। আজি আকৌ এয়া দেখিছে, আজি আকৌ যাব ওলাইছোঁ নগাঁৱলৈ। আজি MRI কৰিব যাম। তাকে ওলাই কৰি ৰেডি হ'লোঁ। 10টা বাজিল, ৰক্তিম আহি পোৱাহি নাই, সি ঘৰলৈ গ'ল। সি আহি পালে যাম আৰু। আজি পৰি আৰু ঋষিক লৈ নাযাওঁ, মাহঁতৰ লগতে থৈ যাম, সেইকাৰণে আমি দুটাই যাম আজি। এতিয়া ওলাই কৰি ৰেডি হৈছোঁ আৰু ৰক্তিম আহি পালেহিয়ে যাম আৰু। ঋষি আৰু পৰীক লৈ গৈছিলোঁ, গোটেই দিনটো লাগিলে। সিহঁত দুটাইও কষ্ট পাইছে, কাৰণ খোৱা বোৱাটো কৰিবলৈ পোৱাই নাই। ঘৰতে ঋষিক জলপান অকণ খুৱাই নিছিলোঁ আৰু পৰীয়ে ভাত এগঢ়া খাই গৈছিলে। দিনটো তাতে থাকি সিহঁতে কষ্টও পাইছে বাৰু, সেইকাৰণে আজি সিহঁত দুটাক লৈ নাযাওঁ, থৈ যাম আৰু আমি যাব ওলাইছোঁ। চালেও কেনেকৈ MRI কয়, দেখি পেলাই ভয় লাগিছে। তথাপিতো যাবলৈ ওলাইছোঁ, কিন্তু মনত এতিয়াও ভয় ভাৱটো আছে। কেনেকৈ কৰে, কি কৰে, ইউটিউবত দেখিতো ভয়ে লাগিছে বাৰু। তথাপিতো ৰক্তিমৰ সাহসতে যাবলৈ ওলাইছোঁ আৰু কি হয় আৰু। যাবলৈ ওলাইছোঁ, পৰি আৰু ঋষিক অনা নাই, থৈ আহিছোঁ। আমি দুটা আহি আছোঁ আৰু। ব্ৰেণ্ড ইণ্ডিয়া এখন কিউ ফেমিলি ষ্ট'ৰ। এয়া আহি পাইছোঁহি আমি আল্ট্ৰা লেবৰ ওচৰত। অকণমান আছে আৰু পালোহিয়ে। ভয়ো লাগিছে, কেনেকৈ কৰে, কি কৰে, সেইখিনি অলপ মানে ভয় এটা লাগি আছে। তথাপিতো যিহেতু অশান্তি হৈ আছে, গাটো বেয়া, সেইকাৰণে ভাবিছোঁ ভয় লাগিলেও দেখাই যাম। কাৰণ যিমানখিনি কষ্ট পাই আছোঁ কঁকালৰ বিষৰ কাৰণে, সেইখিনি কষ্টৰ আগততো ভয়টো একোৱেই নহয়, সেইকাৰণে দেখাই যাওঁ। এয়া আমি আহি পালোহি আল্ট্ৰা লেব। যদি পাৰোঁ আপোনালোকক ভিতৰত দেখাম বাৰু, যদি সুবিধা নাপাওঁ নেদেখাওঁ আৰু, কাৰণ ভিডিঅ' কৰি থাকিবলৈ বেয়া লাগে নহয় ভিতৰলৈ গৈ। এয়া আমি আহি পাই গ'লোহি আল্ট্ৰা লেবৰ ভিতৰত। এয়া মই অকণকৈ দেখাইছোঁ আৰু, ভালকৈ দেখাব পৰা নাই, কাৰণ মানুহ বহুত আছে যে ভিডিঅ' কৰিবলৈ বেয়া লাগিছে, সেইকাৰণে অকণমান দেখাব চেষ্টা কৰিছোঁ। এইফালে এইটো আছে কাউণ্টাৰ, আমি কাউণ্টাৰত কথা পাতি আছে, কিমান টাইম ল'ব, কি কৰিব সেইবিলাক। আৰু এইফালে দেখাই আছোঁ ৰ'ব আপোনালোকক, এইটো হৈছে MRI ৰুম। ইয়াৰ সন্মুখতে এইবিলাক ইনষ্ট্ৰাকশ্যনবিলাক লিখা আছে, কি কি কৰিব লাগে, কি কৰিব নালাগে। আৰু ৰুমটোৰ ভিতৰলৈ একো আপোনাৰ মেটেলৰ বস্তু একো নিব নোৱাৰিব, ইলেক্ট্ৰনিক বস্তু একো নিব নোৱাৰিব। মানে আপোনাৰ এয়াৰিং, খাৰু, চেইন যিমান আছে চব এইবিলাক খুলি থৈ যাব লাগিব। মোবাইল, ATM কাৰ্ড, এইবিলাক মানে একো বস্তুৱে ভিতৰলৈ নিব নোৱাৰিব। তাকে এইবিলাক ইনষ্ট্ৰাকশ্যনবিলাক এটা লিখা আছে ভিতৰলৈ সোমোৱা। আৰু পেচেণ্টৰ লগত যোনটো এটেণ্ডেঞ্চ যায়, সিও মানে ভিতৰলৈ এইবিলাক একো নিব নোৱাৰিব। সিও গোটেই তাৰ মেটেলৰ বস্তুখিনি খুলি থৈ যাব লাগিব, আৰু মোবাইল চোবাইল চব বাহিৰতে লৈ যাব লাগিব। তাকে ইয়াতে লিখা আছে। আৰু এতিয়া এইফালে আহিছোঁ মই ব্লাড টেষ্ট কৰাবলৈ। ব্লাড টেষ্টটো ডক্টৰে লিখি দিছে যে ব্লাড টেষ্ট এটা কৰাব লাগিব, সেইকাৰণে এতিয়া আহিছোঁ এইফালে ব্লাড টেষ্ট কৰাবলৈ। এইফালে বেলেগ পেচেণ্টে কৰি আছে, ইহঁতৰ হ'লেই মোক কৰাব। মই ব্লাড টেষ্টটো কৰোৱা হোৱাৰ পিছতে মই যাম MRI কৰিবলৈ। আৰু এয়া মই MRI ৰুমত সোমালোঁ। এইটো হৈছে চেঞ্জিং ৰুম, ইয়াতে কাপোৰখিনি চেঞ্জ কৰি যাব লাগিব। এয়া এইফালে কাপোৰ থৈ দিয়া আছে, আৰু এইফালে মই বেগতে মোৰ গোটেই অৰ্ণামেণ্টছখিনি খুলি পেলাই ৰাখি থৈছোঁ। আৰু এতিয়া এইটো চেঞ্জিং, মই MRI কৰি হৈ গ'ল। এয়া দেখিছে চুলি তুলি চব খুলি লৈছোঁ, আৰু অৱস্থা দেখিছে কেনেকুৱা হৈ আহিছোঁ। কাপোৰ চাপোৰ চেঞ্জ কৰি লৈ একদম অৱস্থা নাইকিয়া হৈ গ'ল মোৰ। MRI কৰাই আহিলোঁ, জীৱনত এটা বেলেগ অভিজ্ঞতা পালোঁ। এয়া এফালে হাতত বেজি দি থোৱা আছে, প্ৰায় 1.5 ঘণ্টামান সময় মেচিনটোৰ ভিতৰত সোমোৱাই ৰাখিলে। এইটো জীৱনৰ এটা বেলেগ অভিজ্ঞতা, আৰু জীৱনত কোনোদিন নকৰোঁ MRI। কাণত ধৰিছোঁ, কাৰণ যিমান ভয় লাগে, 1.5 ঘণ্টা সময় এটা মেচিনত যেতিয়া হাত ভৰি লৰচৰ নকৰাকৈ সোমোৱাই ৰাখে, যোনে কৰিছে সি বুজি পাব। এটা জিন্দা লাছৰ নিচিনা পৰি আছোঁ, মাত্ৰ উশাহ লৈ আছোঁ, হাত ভৰি একো লৰচৰ কৰিব পৰা নাই। গতিকে এটা বেলেগ অভিজ্ঞতা হ'ল জীৱনত। অলপ নে ৰাইটত ৰাইটত নে অলপ লেফ্ট ৰাইটটো পাৰ হৈ গ'লা নেকি?
লেফটত নিয়া অকণমান মজা লেফটত নিয়া অকণ লেফটত নিয়া আগত গাড়ী আহিছে ৰাইটত নিয়া এতিয়া অলপ গাড়ীখন পাৰ কৰি দে লেফটত নিয়া লেফটত ৰাইটত নিয়া এইটো ষ্টেট কৰা লেফটত নিয়া চিধা কৰা লেফটত নিয়া অকণমান শ্লাইড লেফটত নিয়া এতিয়া আমি খাই বৈ ঘৰলৈ আহিলোঁ এয়া আজি আমাৰ পৰিয়ে গাড়ী চলাই আহিছে বাপেকে শিকাই আছে গতিকে আমি এতিয়া ঘৰলৈ আহিলোঁ দিনটো বহুত কষ্টও হ'ল তাৰ মাজতে অলপকৈ ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন সকলোতকৈ সোনকালে আপোনালোকে পায় তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই গুড নাইট